ৰেচিপিটো অলপ পনীৰ বনাবলৈ দুমুঠিমান পালেং শাক লোৱা হৈছে, আলু 2টা, 200 গ্ৰাম পনীৰ, গাখীৰ 2 চামুচ, জলকীয়া 3টা, বিলাহী 1টা, নহৰু, আদা, পিঁয়াজ মিডিয়াম সাইজৰ 2টা কাটি লোৱা হৈছে ডাঙৰকৈ, আৰু ধনিয়া পাত। এতিয়া কাটি থোৱা পালেংখিনি বইল কৰি ল'ম। এমক পানী দি ঢালি লৈছোঁ, 5 মিনিটমান বইল কৰি ল'ম। পালেংখিনি কোমল হ'বৰ কাৰণে বইল কৰি লোৱা হৈছে। বইল কৰা পালেংখিনি উলিয়াই অকণমান ঠাণ্ডা পানীত চেকি দিছোঁ, যাতে পালেংখিনি সেউজীয়া ৰংটো থাকে। পালেংখিনি ইতিমধ্যে ঠাণ্ডা হৈ গৈছে। এতিয়া পালেংখিনি পেষ্ট বনাই লওঁ। প্ৰথমতে আলুখিনি ফ্ৰাই কৰি ল'ম। এতিয়া কেৰাহীত তেল দি লৈছোঁ। ইতিমধ্যে আলুখিনি ফ্ৰাই কৰা হৈ গৈছে। এইখিনি তেলতে এতিয়া পিঁয়াজ দিব লাগিব। পিঁয়াজ দি দিছোঁ, নহৰু দি দিছোঁ, অলপ দেৰি লৰাই থাকিব লাগিব। পিঁয়াজখিনি অলপ ৰঙচুৱা হ'ব দিব লাগিব। এতিয়া পিঁয়াজখিনি হৈ গৈছে। এতিয়া হালধি আধা চামুচ দিছোঁ, ৰেড চিলি আধা চামুচ, ধনিয়া আধা চামুচ, জিৰা আধা চামুচ, গৰম মছলা আধা চামুচ, নিমখ 2 চামুচ দিছোঁ। এইদৰে মছলাখিনি সিজিবলৈ দিছোঁ অলপ দেৰি। বিলাহীটো পেষ্ট বনাই ল'লোঁ। এইটো বিলাহীটো দি দিছোঁ। আদা দি দিছোঁ। এইটো অলপ দেৰি লৰাই থাকিম। এয়া সিজি গৈছে। এতিয়া পালেংখিনি দি দিছোঁ। এইটো অলপ দেৰি লৰাই দিছোঁ। এতিয়া ফ্ৰাই কৰি থোৱা আলুখিনি দি দিছোঁ। এয়া পালেংখিনি উতলিবলৈ আৰম্ভ হৈছে। এয়া পালেংখিনি উতলিছে। এতিয়া পনীৰখিনি দি দিছোঁ। এইদৰে লৰাই দি গেছটো কমাই দিছোঁ। এতিয়া 10 মিনিটৰ কাৰণে ঢাকি দিছোঁ। এয়া পালেংখিনি হৈয়ে গৈছে। এতিয়া গাখীৰ 2 চামুচ দি দিছোঁ। কাটি থোৱা ধনিয়া পাত দি দিছোঁ।
আৰু এয়া পালক পনীৰ খাব পৰা হৈ গ'ল। যদি আপোনালোকে মোৰ এই ৰেচিপিটো ভাল পালে তেন্তে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।